হাই ফ্ৰেণ্ড, আজি আহিছোঁ মই অন্য এটি মিনি ব্লগ লৈ। মই আসমা আপোনালোকৰ ওচৰলৈ। আৰু ৰাতিপুৱা মুৰ্গীকেইটাক দানা দিয়াৰ পিছত মই আৰম্ভ কৰি দিলোঁ দিনটোৰ প্ৰগ্ৰেম কাৰ্যসূচী। আৰু এয়া চাওক, বিলাহী লাগি আছে লমে বেছি যত্ন কৰা নাই গাইছ, এখন মনাতে দি দিছিলোঁ। এয়া বিলাহী আৰু ইমান লাগিছে ৰাতিপুৱা দেখি ভাল লাগি গ'ল। আৰু বৰষুণ দিয়াৰ কাৰণে একদম পাতবিলাক চিকচিকীয়া হৈছে, জলজলীয়া হৈছে। ৰাতি বহুত বেছি বৰষুণ দিছে আৰু ঢেৰেকণিটো কি ক'ব গাইছ, ইমান ভয় লাগিছিলে। আৰু এইফালে দিনটো যিহেতু ঠাণ্ডা বতৰ, আৰু এইফালে মই লাগি গ'লোঁ চফা কামত। আৰু এইফালে গেছৰ চোলাখন বহুত দিন চফা কৰা নাছিলোঁ, কাৰণ ৰমজান মাহ পৰাৰ লগে লগে আৰম্ভ কৰি দিছিলোঁ চোলা চফাই। আৰু তেতিয়াৰ পৰা এইকেইদিন যিটো বনাই থকা হৈছে। আৰু এইফালে মই ৰাখিলোঁ বুট তিয়াই, কাৰণ ইফতাৰীৰ কাৰণে বুট লাগিব। আৰু এইফালে ইমান বস্তু আনোতে পলিথিনবিলাক হৈ গৈছে, আৰু এইবিলাক জমা কৰি দিলোঁ। আৰু এইফালে লাগি গ'লোঁ ঘৰ চফা কৰাত, আৰু ঘৰ ঝাৰু দিলোঁ মই গাইছ। তো ঘৰ চফা কৰি মানে কি ক'ম, আৰু ৰাতিপুৱা বহুত কাম ওলায়। ৰাতিপুৱা উঠাৰ পৰাই কাম ষ্টাৰ্ট কৰি দিওঁ। আৰু ৰোজা ৰাখিটো ৰোজাটো আছেই, তথাপিতো কামটো কৰিব লাগিব, চফাবিলাক কৰিব লাগিব। তাৰপিছত নমাজ আছে। এইফালে মই এইখিনি জাবৰ উঠাই ল'লোঁ, জাবৰ জোঁথৰ চব বেলেগকৈ, কাৰণ এইফালে হৈছে পলিথিন আৰু এইফালে হৈছে খোৱা বস্তুবিলাক। আৰু এইবিলাক পলিথিনবিলাক মই বেলেগ জেগাত থ'লোঁ। আৰু এইফালে লৈছোঁ চব্জিৰ বাকলিবিলাক, কাৰণ ইয়াতে মই সাৰ প্ৰস্তুত কৰোঁ। এনেকৈ ধুনীয়াকৈ বস্তাত ভৰাই পেলাই থৈ দিওঁ, আৰু পলিথিন নিদিওঁ, অকল বাকলিবিলাক, পিঁয়াজৰ বাকলি, নহৰুৰ বাকলি আৰু চব্জিৰ বাকলিবিলাক। আৰু এইফালে আমি আহি গ'লোঁ খাই দিবলৈ, কাৰণ এইফালে ভাতকেৰেলাবোৰ ধুনীয়াকৈ উঠি গৈছে গাইছ। আৰু ৰাতি বৰষুণ দিয়াৰ কাৰণে মাটিবিলাক কোমল হৈ আছে। আৰু আমি ধুনীয়াকৈ ইয়াতে খাই দিয়াত ব্যস্ত হৈ গ'লোঁ দুয়োটাই। অকলে খাইখিনি দি লওঁ, কাৰণ বগালে মাটিত বগাই যাব ভাতকেৰেলাবিলাক আৰু নষ্ট হৈ যাব। সেইকাৰণে আমি ধুনীয়াকৈ দি দিলোঁ খাই। আৰু এইফালে অকণমান চাফা কৰি দিলে, আৰু বাৰে কৈছে হ'ব নেকি বুলি পেলাই, কাৰণ ভাগৰো লাগিছে, যিহেতু ৰোজা আছে, ইমান কষ্ট কৰিব নোৱাৰি। তথাপি অলপ চলপ কিবা কৰি দিলোঁ, আৰু নহ'লেতো ভাল নালাগিব। ৰোজা ৰাখিছোঁ বুলি যে কাম কৰিব নোৱাৰিম, কামটো কিবা থাকে। এইফালে উঠাই ল'লোঁ উৰহি, কাৰণ উৰহি আৰু শেষ হ'ব হৈছে, শেষ পৰ্যায়। অলপ ভাজি খাওঁ বুলি পেলাই কেইদিনমান উৰহি উঠাই ল'লোঁ আজিৰ কাৰণে। আৰু এইফালে এওঁকণে ব্ৰকলি লাগিছে, এটা ব্ৰকলি উঠাই লওঁ, আজি খাই লওঁ। ব্ৰকলিটো খোৱাই নাই এদিনো, আজি ফাৰ্ষ্ট ব্ৰকলি উঠাইছোঁ। আৰু ব্ৰকলি লোৱাৰ পিছতে অকলে ফুলকবিটো লৈ এইফালে ফুলকবি চাওক গাইছ, ফুলকবি ইমান এটা ভাল হোৱা নাই, তথাপি ফুলকবি লৈ ল'লোঁ। আৰু ফুলকবি ব্ৰকলি আমাৰ হৈ গ'ল। আৰু এইফালে চাওক ইমান ধুনীয়াকৈ এয়া ফুলকবি চাওক, আমাৰ ফুলকবি ফুলৰ নিচিনা হৈ আছে। আৰু এইফালে চাওক গাইছ, ইমান ধুনীয়াকৈ লাগি আছে বেঙেনাবোৰ। আৰু যিহেতু ৰমজান মাহ চলি আছে, ইমান চব্জি খোৱাও নহয়, অলপকৈ চিনি আনি ঘৰৰে খাই আছোঁ। আৰু এতিয়া গা পা ধুই মই ৰেডি হৈ গ'লোঁ, কাৰণ এইফালে যাব লাগিব পাকঘৰত বনাবৰ কাৰণে ৰেডি হৈ লৈছোঁ গাইছ। আৰু আজি মিনি ব্লগটোৰ পৰা মই লৈছোঁ টাটা বাই বাই। এইফালে এওঁ যাব ওলাইছে বজাৰ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে